Oh, raba apelor ki dam ha? 200 200? এক কেজিত নাক পাল্লাত কিলো কিলো 200 এ আপেলত তোমাক 200 লাগে কথা কবাইছ এই 150 দিবা হা উঠা পাল্লাত উঠা 150 এয়া মই বজাৰত যাব ওলাইছো আজি সংকীৰ্তন ধৰা যাব না তাতে অলপ বজাৰ লাগিব বজাৰখিনি কৰি আনো যজ্ঞভূমিৰ বজাৰত এখন উৎকৃষ্ট মানৰ ফলৰ দোকান ইয়াৰ পৰা আমি ফল কিনো ধুনীয়া ধুনীয়া ফল পোৱা যায় আৰু ইয়াৰ দামো বেছি নহয় উচিত দামত তেওঁলোকে বিক্ৰী কৰে অ ভাইটি কি তোমাৰ নাম কি হা জয়ন্ত দাস কেতিয়াৰ পৰা কৰি আছা এইটো দোকানটো কিমান দিন আগতে এইফালে হা কিমান দিনৰ পৰা কৰি আছা অঁ 20 বছৰ আগৰ পৰাই ইয়াতে দোকান কৰি আছে সঁচাকৈয়ে ইয়াৰে ফলখিনি বৰ উন্নত মানদণ্ডৰ কোনোবা গ্ৰাহকে ইচ্ছা কৰিলে ইয়াৰ পৰা কিনিব পাৰিব অ' ৰবা আপেলৰ কি দাম হা 200 কি এক কেজিত নাক পাল্লাত কিলো কিলো 200 এ আপেলত তোমাক 200 লাগে কথা কবাইছ এই 150 দিবা হা উঠা পাল্লাত উঠা 150 ধৰিবা দা এই আপেলত 200 লাগে হা এই আপেলৰ দাম 200 লাগে কথা কবাইছ 150 ল'বা হা অঁ দা কিমান হ'ল ওজন কিলো 600 অঁ দে হ'ব দা এই কলৰ 50 টকা লাগে এইটো 40 টকাকৈ দিম অঁ এই একা কল 50 টকা লাগে 40 টকা হয় না দি 40 টকাকৈ দি দে ভৰি দে কথা ক'ব আহিছিল এই তাতে দুটা দেচোন বান্ধাৰ ভাল চাই অলপ সৰু হ'লেও কথা নাই বান্ধাৰ কি দাম 40 টাকা দে দে আৰু কেইদিনমান যাব লাগিব 1 কেজি দে আৰু এই ৰঙালাও ৰঙালাও এইটো কিমান দাম এটা নাগে অ 100 টকা দিলো মই 1200 কি 40 কলকাৰ কল ভাই কিয় কম লাগে মই তোমাৰ তাতে পুৰা কল আছে মই যাই দিব আনিছো ঠিক আছে দিয়া গৰমত ঝাং মাৰি দিছি মানুহ নাহিবা পাহাৰী গা ইমান যাবা নকৰিলেতো চলিব পাৰতে আছ যা এতিয়া কিমান হ'ল হা অ' পুৰা কল কি দাম কাঁচকল 30 টকা দে হিচাপ কৰা লাইট 1 কেজি দিছি নহয়